Hi guys, welcome back to my channel Gulux Vlogs. মোৰ চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আজি আপোনালোকে জানে 5 জুন বিশ্ব পৰিৱেশ দিৱস। তাৰে ফুল গছ এনেকৈ আনিব গ'লো পুলি বহুতেই লৈ আছে। মই ল'ম বুলি ভাবি আছোঁ আৰু ঘূৰণীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই কতো এনেখন ঠাই য'ত বুকুৰ মাজৰে বৰ লুইত বৈ যায় য'ত বেলি ডুবা লগে লগে দবা কোবাই পিঠা পোনা পাণ তামোল নে গামোচা খৰাই দিবা মৰম যিমান পাবা সিমান ঘূৰাই পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই সাত ভনীৰ ৰাণী মোৰ অসমীয়াই মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় আই অসম বৰ্তমান বহুত আহিছে মানুহ ফুলৰ গছৰ পুলি নিবলৈ তো ৰখি আছোঁ ল'ম আৰু আপোনালোকেও ফুল গছৰ পুলি ৰোৱক ঘৰত আপুনিও জীয়াই থাকক গছৰ পুলি গছ জীয়াই ৰাখক কি বঙাৰো দি দিয়া তই এই কি পাবৰে আবো আই জলফাই পুলি এটা লৈ যাও জলফাই পুলি এটা মই খুজি সো গাইস মই আনিলোঁ 4টা পুলি 2টা গোলাপ ফুলৰ আৰু এটা শিলিখা আৰু এটা দেৱদাস পুলি সো মই গাঁত খান্দিলোঁ ইয়াত হৈছে গোলাপ ফুলৰ পুলি ৰুম আপোনালোকক দেখুৱাম বাৰু আৰু এটা খান্দি লৈ এটা গোলাপ ফুলৰ পুলি ৰুম তাৰপাছত ইয়াত ৰুম দেৱদাস নে দেৱৰাজ আছিলে পাহৰি নামটো তথাপিও ৰুম আৰু শিলিখা পুলিটো আছে শিলিখা পুলিটো বাৰীৰ চুকত দিছোঁ অলপ হাত ঠাইত দেখিবলৈ পাইছে নহয় মই গোলাপ ফুলৰ পুলি ৰুই আছোঁ তাৰ हमारी प्रेम कहानी रब ने बनाया मेहरुआ हो मेरी मेहरुआ हो मेरी मेहरुआ हो मेरी मेहरुआ Khapun khapun du soku nilim nilim morom buku khapun khapun du soku pranoye pranoyore roi hoi taje taje khira khira boy পিন তোমার গভীর নীলিম নীলিম মরম বুকুর খপন খপন দু চকু তেরি মেরি মেরি তেরি हमारी प्रेम कहानी रब ने बनाया मेहरुआ मेरी मेहरुआ हो मेरी मेहरुआ हो मेरी मेहरुआ ওকে দিছে আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ से नहीं जुरिया
मोर